নমস্কাৰ আপোনালোকে চাই আছে জোনবাই মিডিয়া ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ যি ফলাফল সেই ফলাফল ঘোষণা কৰাৰ লগে লগেই খঙত গুজৰি গুমৰি উঠিছে এইজন ভিক্টৰ দাস ইতিমধ্যে তেওঁ এই পৰীক্ষাক লৈ কেতবোৰ এনেকুৱা কিছুমান মন্তব্য আগবঢ়াইছে যিবোৰ মন্তব্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু এক বিতৰ্কৰ সূচনা কৰিছে আহক ভিক্টৰ দাসে কি মন্তব্য কৰিছে সেয়া আমি পোনপটীয়াকৈ দেখুৱাইছোঁ আৰু আপোনালোকে চাই থাকিব জোনবাই মিডিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ My dear brothers and sisters, we have already come up with the cutoff and it's a huge cutoff. Cutoff kiman goise Victor? A bomb cutoff goise. Jodi sabole jao, it's a huge cutoff, babies out there, and that's a like unbelievable cutoff. Boli kobo libo unbelievable cutoff goise. Unbelievable general category dhongkho cutoff goise. General category dhongkho cutoff. General category dhongkho cutoff goise. My dear brothers and sisters, if you see general category dhongkho cutoff dekhibole poa goise. Everything is like general category dhongkho cutoff. General category dhongkho cutoff dekhibole poa goise and jeneke koisilu 120 above cutoff thakibo and you guys can see it 120 above cutoff ase. General category dhongkho cutoff dhongkho cutoff. General category you can see it's like dhongkho cutoff bro. ঠিক আছে জেনারেল ক্যাটাগরি ধ্বংস কাটঅফ দেখিবলৈ পোৱা গৈছে জেনারেল ক্যাটাগরি ধ্বংস কাটঅফ দেখিবলৈ পোৱা গৈছে ধ্বংস ब्रो जनरल कैटेगरी में ध्वंस कट ऑफ देखने को मिला है जनरल कैटेगरी ध्वंस कट ऑफ ब्रो बुझन ना ध्वंस कट ऑफ गई ध्वंस एंड यू गाइज कैन सी इट राइट यू गाइज कैन सी इट एवरीवन देखा पाइछो ने नाइ पोआ आई डोंट नो इफ यू आर एबल टू सी इट और नॉट जिमानखिनि स्टूडेंट्स आछो माय डियर ब्रदार्स एंड सिस्टार्स ध्वंस कट ऑफ देखिবলৈ পোৱা গৈছে ধ্বংস বুলি কৈছো ন ধ্বংস কাট অফ দেখিবলৈ পোৱা গৈছে ইয়াতে আনবিলিভেবল কাট অফ এটা দেখিবলৈ পোৱা গৈছে এন্ড কামিং আপ উইথ দ্য কাট অফ এনালাইসিস মামাজ আউট দেয়ার এভরিওয়ান যিমানখিনি ষ্টুডেন্টস আছে ধ্বংস কাট অফ এটা দেখিবলৈ পোৱা গৈছে বহুত ধ্বংস কাট অফ এটা ঠিক আছে ইয়াতে যদি চাও কোনে কোনে দেখা পাইছে আৰু জুম কৰিব লাগিব নেকি চাইজা HSSLC যদি তোমালোকে চোৱা 123 is the cut off that's like out of the box and you can see a wonderful cut off out there my dear brothers and sisters এটা বস্তু দেখিব লাগিব ইয়াতে যদি দেখা পাইছো 123 আৰু PW ক্যাটাগৰীত 96 লৈকে কাট অফ গৈছে 112 115 105 112.50 102 93 82.50 117 106 115 103 Can you see the cut off my dear brothers and sisters can you see the cut off out there it's a huge cut off HSSLC science or paper jodi cut off sabole jao ami etu paper number 3 you can see like 118 108 105 SC category then ST planes or 102 ST planes or 102 can you guys just see 100 or uporat ST cut off goise ST planes ST hills or jodi soa 81 still again like it's a huge number still again it's a very 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 huge number my dear brothers and sisters দেখা পাইছো নে যিমানখিনি ষ্টুডেন্টস আছো ইয়েস অর নো কোনে কোনে দেখা পাই আছে যিমানখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে দেখা পাই আছো নাই কোনে কোনে দেখা পাই আছে হাউ মেনি অফ ইউ আৰ এবল টু সি ইট অল মাই ডিয়াৰ ব্ৰাদাৰ্স এণ্ড সিস্টাৰ্স ক্যান ইউ সি দ্য কাট অফ আউট দেয়াৰ কোনে কোনে দেখা পাই আছে ক্যান ইউ অল গাইজ সি দ্য কাট অফ মাই ডিয়াৰ ব্ৰাদাৰ্স এণ্ড সিস্টাৰ্স ইয়েস অর নো এটা বহুত হাই লেভেল কাট অফ দেখিবলৈ পোৱা গৈছে বহুত হাই লেভেল কাট অফ সেশনটো শেয়ার কৰি দিব লাগে যিমানখিনি ষ্টুডেন্টস আছে জুনে জুনে চাই আছে বহুত হাই লেভেল কাট অফ ইয়াতে দেখিবলৈ পোৱা গৈছে ইটস আ ভেৰি হিউজ কাট অফ যোনটো আনএক্সপেক্টেড কাট অফ বুলি ক'ব লাগিব কাৰণ যদি ST হিলছত তোমালোকে যদি চোৱা ST হিলছৰ 81 সায়েন্সৰ গৈছে 93 গৈছে মিন্স দ্য ইউ ক্যান আন্ডাৰষ্টেণ্ড ব্যাচেলাৰ ডিগ্ৰী ইয়াতে যদি আমি চাবলৈ যাওঁ ব্যাচেলাৰ ডিগ্ৰীৰ কাট অফ তোমালোকে দেখা পালে পাগল হৈ যাবা দিস ইজ 147 147 bachelor degree cut off my dear brothers and sisters 147 is the bachelor degree cut off yes iman cut off Victor iman cut off but then and there twist is there etai kotha ki kosun এইটো লাস্ট ইয়াৰৰ কাট অফ আছিলে হাউ ওয়াজ ইট মামাজ আউট দেয়ার ইয়া হা এইটো লাস্ট ইয়াৰৰ কাট অফ হয় ভিক্টৰ এক্স্যাক্টলি দিস ইজ দ্য লাস্ট ইয়াৰ কাট অফ বে দিস ইজ দ্য লাস্ট ইয়াৰ কাট অফ ক্যান ইউ অল গাইজ ক্যান সি দিস ইজ দ্য লাস্ট ইয়াৰ কাট অফ ভিক্টৰ দিস ইজ দ্য লাস্ট ইয়াৰ কাট অফ এক্স্যাক্টলি 147 যদি লাস্ট ইয়াৰ গৈছে এইবাৰ কি হ'ব 147 you guys can see this is the last year cut of mamas out there 147
क्यों हिला डाला ना क्यों हिला डाला ना मजा লাগিছে নাই কাট অফ লেভেলটো বুজি পাইছেন নাই কেনেকুৱা টেনশ্যন মানে ভিতৰতে এখন মুখস্থ হৈ আছে হা বে সব টেনশ্যনত পৰি গৈছে বে ভিতৰটা কি হ'ব বে ভিতৰটা কি হ'ব টেনশ্যন নল'বি হ'ব সব ভালে হ'ব গম পাইছা না এইবাৰো সিমানে এক্সপেক্ট কৰিব পাৰ ৰিজাল্টছ ইমান এইবাৰো ইউ কেন এক্সপেক্ট ইট লাইক অলমষ্ট দ্য সেম ঠিক আছে অলৰেডি চাৰ্ভাৰ্ছবিলাক একবাৰ চেক কৰিব লাগে লিংক যিমানখিনি ষ্টুডেণ্টছ আছে ডিড ইউ চেক আউট দ্য লিংকছ য়েছ অৰ ন' কোনে কোনে লিংক চেক কৰিছে ডিড ইউ চেক আউট দ্য লিংকছ য়েছ ন' কোনে কোনে লিংক চেক কৰিছে ডিড ইউ চেক আউট দ্য লিংক য়েছ অৰ ন' খেলা মাৰি দিব ভিক্টৰটা নাই এনেকুৱাই যাব বে কাট অফটো এইটো কথা গম পাইছে নাই ভিক্টৰটা নাপালোঁ অ'কে অলৰেডি চেক কৰিছে কিছুমান ষ্টুডেণ্টছে চেক কৰা আৰম্ভ কৰিছে কোনে কোনে চেক কৰিছে জনাব লাগে আমাক কোনে কোনে অলৰেডি চেক কৰিছে হাউ মেনি ষ্টুডেণ্টছ হেভ অলৰেডি চেকড দ্য আনসাৰ্স কোনে কোনে চেক কৰিছে প্লিজ চেক কৰা এবাৰ কোনে কোনে চেক কৰিছে যোনে চেক কৰিছে প্লিজ এবাৰ আমাক জনাব লাগে হাউ মেনি ষ্টুডেণ্টছ হেভ অলৰেডি চেকড ইট আউট কিমানখিনি ষ্টুডেণ্টছে অলৰেডি চেক কৰিছে কিমান ষ্টুডেণ্টছে অলৰেডি চেক কৰিছে মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ লিংকটো অলৰেডি বিদিশা কৈছে ভিক্টৰটা ক্লিয়াৰড ইট আউট অ'কে দ্যাটছ ৰিয়েলি নাইচ ৱাণ্ডাৰফুলি ডান ভিক্টৰটা পালোঁ একদম শান্তি এতিয়া আৰু বহুত বাকী আছে পালোঁ নহয় ঠিক আছে এতিয়া জাষ্ট একদম শান্তি আই কেন চেক ভিক্টৰটা বহুত শ্ল' হৈ আছে অ'কে চেক কৰিব পৰা নাই গ্ৰেড 3 ভিক্টৰটা গ্ৰেড 3 এতিয়াও তহঁতৰ ইণ্টাৰভিউ বাকী আছে যিমানখিনি ষ্টুডেণ্টছ আছে ইণ্টাৰভিউ বাকী আছে এইটো কথা গম পোৱা নাই ইণ্টাৰভিউ বাকী আছে এণ্ড তোমালোকৰ আৰু এটা ইম্পৰ্টেণ্ট কথা কি অ'কে ওৱান মোৰ থিং ইণ্টাৰভিউৰ কাৰণে কোনে কোনে চিন্তা কৰি আছে ইণ্টাৰভিউৰ কাৰণে কিমানখিনি ষ্টুডেণ্টছ আছে যোনে চিন্তা কৰি আছে ইণ্টাৰভিউৰ কাৰণে কোনে কোনে চিন্তা কৰি আছে ইণ্টাৰভিউৰ কাৰণে যে ইণ্টাৰভিউ মই ভালকৈ ইংলিছ ক'বলৈ নাজানো বা মই ভালকৈ অসমীয়াত আনচাৰ দিবলৈ নাজানো কিমান ষ্টুডেণ্টছ আছে ইণ্টাৰভিউৰ কাৰণে কোনে কোনে চিন্তা কৰিছে হাউ মেনি ষ্টুডেণ্টছ আৰ দেয়াৰ যোনে ইণ্টাৰভিউৰ কাৰণে চিন্তা কৰিছে ইণ্টাৰভিউৰ কাৰণে কোনে কোনে চিন্তা কৰি আছে এতিয়াও চিলেক্ট হোৱা নাই এই কথাটো চবে বুজি পোৱাটো উচিত যে এতিয়াও চিলেক্ট হোৱা নাই ইউ আৰ নট য়েট চিলেক্টেড বাবু এটা পৰ্যায় ক্লিয়াৰ হৈছে বাছ এটা পৰ্যায় ক্লিয়াৰ হৈছে ইণ্টাৰভিউৰ কাৰণে কোনে কোনে চিন্তা কৰি আছে কিমান ষ্টুডেণ্টছ আছে যোনে ইণ্টাৰভিউৰ কাৰণে চিন্তা কৰি আছে ইণ্টাৰভিউ ভিক্টৰটা ৰিজাল্ট ডিক্লেয়াৰ হ'ল অলৰেডি ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে অলৰেডি ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে ঠিক আছে ইণ্টাৰভিউৰ কাৰণে কিমানখিনি ষ্টুডেণ্টছে চিন্তা কৰি আছে ঠিক আছে চ' যোনে ইণ্টাৰভিউৰ কাৰণে চিন্তা কৰি আছে মই অলৰেডি যোৱাবাৰো মোৰ এটা কোৰ্চ আছিলে এইবাৰো ইণ্টাৰভিউৰ কাৰণে তোমালোকৰ অলৰেডি কোৰ্চ লঞ্চ কৰা হৈ গৈছে ঠিক আছে এইবাৰো ইণ্টাৰভিউৰ কাৰণে তোমালোকৰ অলৰেডি কোৰ্চ আমি লঞ্চ কৰা হৈ গৈছে যিমানখিনি ষ্টুডেণ্টছ আছে ইণ্টাৰভিউৰ কাৰণে যোনে চিন্তা কৰি আছে যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰভিউৰ কাৰণে টেনশ্যন লৈ আছে বোলে ভিক্টৰটা ইণ্টাৰভিউ কি হ'ব ঠিক আছে ভিক্টৰটা ৰিজাল্টছ আউট য়েছ আই ন' ডেট ৰিজাল্টছ আৰ অলৰেডি আউট ঠিক আছে চ' ইণ্টাৰভিউৰ কাৰণে যোনে চিন্তা কৰি আছে যিমানখিনি ষ্টুডেণ্টছ আছে আমাৰ অলৰেডি ইণ্টাৰভিউৰ যোনটো কোৰ্চ আছে ইট ইজ অলৰেডি দেয়াৰ ঠিক আছে ইণ্টাৰভিউৰ কাৰণে যোনে চিন্তা কৰি আছে এইখিনি ষ্টুডেণ্টছৰ কাৰণে হাউ টু প্ৰিপেয়াৰ ফৰ ইণ্টাৰভিউ ইউ গাইজ কেন চি ডেট হাউ টু প্ৰিপেয়াৰ ফৰ ইণ্টাৰভিউ ঠিক আছে হাউ টু প্ৰিপেয়াৰ ফৰ ইণ্টাৰভিউ তোমালোকৰ অলৰেডি দেখা পাইছা কম্পিটিটিভ এক্সামছৰ ইণ্টাৰভিউৰ কাৰণে তোমালোকে অলৰেডি প্ৰিপেয়াৰ কৰিব পাৰিবা ঠিক আছে এভৰি ষ্টুডেণ্ট যিমানখিনি আমাৰ ষ্টুডেণ্টছ আছে ভিক্টৰটা ৰিজাল্ট অলৰেডি লিংকত 4টা ছাৰ্ভাৰ চলি আছে 4টা ছাৰ্ভাৰ হাউ টু প্ৰিপেয়াৰ ফৰ ইণ্টাৰভিউ তোমালোক গোটেইখিনি ষ্টুডেণ্টছে চেক কৰিব পাৰিবা ঠিক আছে হাউ টু প্ৰিপেয়াৰ ফৰ ইণ্টাৰভিউ এভৰি ওৱান ঠিক আছে হাউ টু প্ৰিপেয়াৰ ফৰ ইণ্টাৰভিউ গাইজ ভিক্টৰটা HS Science 102.5 অ' মাই গড বহুত বেছি মাৰ্কটো দিলে ভাল আছিলে ভিক্টৰটা মাৰ্কছ আমাক লাগিব এইবাৰ কিমানখিনি ষ্টুডেণ্টছক মাৰ্কশ্বিট লাগিবই কিমানখিনি ষ্টুডেণ্টছ মাৰ্কশ্বিট লাগিবই ভিক্টৰটা মাৰ্কশ্বিট আমাক লাগিবই কিমান ষ্টুডেণ্টছ আছে যোনে মাৰ্কশ্বিটৰ কাৰণে ৰৈ আছে যে মাৰ্কশ্বিট আমাক লাগিবই 100% আমাক মাৰ্কশ্বিট লাগিবই ভিক্টৰটা ঠিক আছে তোমালোকে যদি চোৱা তোমালোকৰ SI এক্সামৰো কিন্তু মাৰ্কশ্বিট দিয়া নাই এতিয়ালৈকে SI এক্সামৰো মাৰ্কশ্বিট দিয়া নাই মাৰ্কশ্বিট কিমানখিনি ষ্টুডেণ্টছে এইটো মাৰ্কশ্বিট মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ মাৰ্কশ্বিট আমাক এইবাৰ লাগিবই কিন্তু ঠিক আছে মাৰ্কশ্বিট যদি নিদিয়া মানে খেলি মেলি ভাই মাৰ্কশ্বিট যদি নিদিয়ে খেলি মেলি আৰু আমাক প্ৰপাৰ কাট অফ যেতিয়া দি দিব ঠিক আছে প্ৰপাৰ কাট অফ অলৰেডি দিবই এতিয়া অলপ দেৰিকৈ প্ৰপাৰ কাট অফ আহিয়ে যাব ঠিক আছে চ' যিমানখিনি ষ্টুডেণ্টছ আছে মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ এভৰি ওৱান আমাক মাৰ্কশ্বিট কিন্তু এইবাৰ লাগিবই কাৰণ তহঁতে OMR শ্বীট চেক কৰিছ OMR শ্বীট চেক কৰাৰ পিছত যদি তহঁতে 120 130 মান পাইছ চেক কৰিব পৰা নাই ভিক্টৰটা লাগিব ক'লে দিলেতো কথাই নাছিলে লাগাটো লাগিব এইটোৱে কথা
ঠিক আছে কাৰ কোনে ৰিজাল্ট চেক কৰিলি অলৰেডি কোনে ৰিজাল্ট চেক কৰিছ সুমনে কৈছে ভিক্টৰ দা মই পাইছোঁ কিহত পাইছ কোনটোত পাইছ এবাৰ জনাব লাগে কিহত পাইছ কোনটোত পাইছ 114 ST ভিক্টৰ দা ST 114তকৈ ওপৰত কাট অফ গৈছে নেকি ST 114তকৈ ওপৰত কাট অফ গৈছে নেকি ST কিছুমান ষ্টুডেণ্টে কৈছে ভিক্টৰ দা ST 114ৰ ওপৰত কাট অফ গৈছে ST 114ৰ ওপৰত কাট অফ যোৱা বুলি কৈ আছে ইয়াতে ST 114ৰ ওপৰত কাট অফ যোৱা বুলি কৈ আছে ST 90 OBC ভিক্টৰ দা গ্ৰেড 4 ফেইল 90 OBC গ্ৰেড 4 ফেইল বুলি কৈ আছে 90 OBC ग्रेड 4 फेल বুলি কৈ আছে 90 OBC ग्रेड 4 फेल বুলি কৈ আছে क्या बात है ब्रो क्या बात है केस टू की टिक 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 कट ऑफ ग्रेड 3 कट ऑफ এটোৱেটো হয় ন গ্ৰেড 3 এটোৱেটো কাট অফ হয় ভাই এটোৱে কাট অফ হয় এইবাৰৰ গ্ৰেড 3 আৰু এটো গ্ৰেড 4 ৰ পেপাৰ 2 Tick. Yes, this is the cutoff, bro. Okay, cutoff to আমি already পাইছো cutoff to already আহিছে এটোৱে cutoff হয় this is the cutoff if you guys see this is the new cutoff already যোনটো দিছে এটোৱেটো cutoff হয় এটোৱে cutoff হয় যদি ভালকে চাও this is the cutoff guys এটোৱে cutoff গৈছে you are 119 দেখিবলৈ পোৱা গৈছে this is the cutoff my dear brothers and sisters এটোৱে cutoff দি আছে তো This is the cutoff, guys. This is the new cutoff. If you guys see, this is the new cutoff, my dear brothers and sisters. Yes, this is the new cutoff. If you all guys can see, cutoff to kune dekha paisa. How many of you can see the new cutoff out there? This is the new cutoff. This is the new cutoff. Dekha paisa. Yes or no? Dekha paisa ne nai poa. Paper 3, my dear brothers and sisters. Everyone, can you guys see the cutoff? Yes or no? Unexpected cutoff ako jodi soa tumaloke yate era unexpected cutoff dekhibole poa goise if you all guys can see this is like 119.50 paper 3 12 passor karone paper 3 12 passor karone tumaloke jodi soa paper 3 12 passor karone tumalokor 119.50 my dear brothers and sisters again if you guys see je ki tumaloke unreserved category re tumaloke ako soa je juntu tumalokor RFW APS PA rule 1999 ঠিক আছে তাতে এটো ব্ল্যাঙ্ক আছে RFW you have 110 and RFW APS PA rule যোনটো তাতে তোমালোকৰ 109.25 SC ক্যাটাগরিৰ যদি আমি চাও 110 গৈছে SC ক্যাটাগরিৰ তোমালোকৰ 110 গৈছে 110 SC ক্যাটাগরি 110 গৈছে 102 RFW tumalokor STP if you see 107.25 aru yate jodi soa 104.25 ঠিক আছে ST planes 107 ST planes or 1 oporot yate jodi dekha poisa ST planes or 1 oporot ST planes my dear brothers and sisters ST planes or 1 oporot ST planes kune dekha pai asa ST planes 1 oporot कार কোনে ক্লিয়াৰলি দেখা পাই আছে ST প্লেনস এখৰ ওপৰত ইয়াতে তোমালোকৰ কাট অফ ST প্লেনস ঠিক আছে ST হিলস ইউ ক্যান সি 94.25 85.13 whereas OBC MOBC যদি তোমালোকে চোৱা 113.50 OBC and MOBC my dear brothers and sisters OBC MOBC যদি তোমালোকে চেক কৰা 113.50 113.50 বহুত বেছি হাই কাট অফ গৈছে এবাৰ বহুতে বেছি আনবিলিভেবল কাট অফ এটো আনৰিজাৰ্ভ ক্যাটাগরি আমি চাই আছো 112 তোমালোকৰ APS PA রুল মতে যোনটো 1999 তাতে RFW you can see it like 104 OBC T tribes or 112 T tribes or 112 গৈছে T tribes or 112 can you see T tribes or 112 গৈছে T tribes or 112 গৈছে this is unbelievable T tribes or 112 aru then you have RFW as like 104.25 ex serviceman or 41.50 ঠিক আছে physically handicapped category 1 92.50 category B 76 category C 98 category D 71.75 and category E 70 OMG Victor da
OMG, this is like 123 124 পোৱা ষ্টুডেণ্টেও yes 123 তোমালোকে নিজৰ মাৰ্কসটো গম পাইছা যিমানখিনি ছাত্ৰ ছাত্ৰী আছে তোমালোকে নিজে নিজৰ মাৰ্কস জানা নে নাই যিমানখিনি ছাত্ৰ ছাত্ৰী আছে তোমালোকে নিজৰ মাৰ্কস জানা নে নাজানা তোমালোক যিমানখিনি ছাত্ৰ ছাত্ৰী আছে তোমালোকে নিজৰ মাৰ্কস জানা নে নাই তোমালোকক OMR sheet দিয়া আছে অলৰেডি তোমালোকে নিজৰ মাৰ্কস জানা নে নাজানা তোমালোকে নিজৰ মাৰ্কস জানা নে নাজানা তুমি কিমান পাইছা OMR sheet তোমালোকৰ হাতত আছিল তুমি কিমান শুদ্ধ কৰিছা তোমালোকে নিজৰ মাৰ্কস জানা নে নাজানা OMR sheet তোমালোকক দিয়া হৈছিল OMR কল কৰিব দিয়া হৈছিল তোমালোকে নিজৰ মাৰ্কস জানা নে নাজানা তুমি কেইটা শুদ্ধ কৰি আহিছা do you know yes or no my dear brothers and sisters জানা নে নাজানা যিমানখিনি ছাত্ৰ ছাত্ৰী আছিল নিজৰ মাৰ্কস জানা নাই কাট অফ চাই নিজৰ মাৰ্কস যদি তোমালোকে সন্তুষ্ট নহয় তেনে হলে yes হল্লা বল যদি তোমালোকে কাট অফ চাই নিজৰ মাৰ্কস জানি তোমালোকে যদি সন্তুষ্ট নহয় ডেফিনেটলি হল্লা বল ঠিক আছে ডেফিনেটলি হল্লা বল বাট দেন এন্ড দেয়াৰ আমি কাট অফ আকৌ এনালাইসিস কৰিবলৈ যাম এতিয়া আমি যাম তোমালোকৰ নেক্সট কাট অফ এনালাইসিস লৈকে ঠিক আছে এতিয়া HSLC তোমালোকৰ আমি যাম HSLC 12th ৰ সায়েন্সৰ HSLC 12th ৰ সায়েন্সত যাম HSLC 12th ৰ সায়েন্সত যাম ঠিক আছে জুনে জুনে HSLC 12th ৰ সায়েন্স HSLC 12th ৰ সায়েন্স দেখা পাইছা HSLC 12th ৰ সায়েন্সত যাম আমি এতিয়া ঠিক আছে প্ৰথমতে আনৰিজাৰ্ভ ক্যাটাগৰীটো আমি চাবলৈ চেষ্টা কৰিম ঠিক আছে HSSLC তোমালোকে যদি চোৱা HSSLC my dear brothers and sisters 12th ৰ সায়েন্স unreserved category you have 126.25 this is like unbelievable cut off out there 126.25 cut off গৈছে 126.25 can you understand 126.25 it's a huge amount like if you see cut off তোমালোকে যদি চোৱা বহুত এটা high cut off যাবলৈ দেখি ইয়াতে high cut off এটা গৈছে ADRE 2.0 with a high cut off as you all guys can see ঠিক আছে again unreserved RFW if you see it's like 120.50 as you all guys can see it mamas out there yes or no ঠিক আছে SC category যদি চোৱা SC যত মানুহে কয় যে SC category ST category SC category if you guys see SC category জুনে জুনে চাই আছে SC category তোমালোকৰ এটো SC category 118.75 SC category cut off can you imagine like 118.75 this is like unbelievable mamas out there yes SC again you see RFW গৈছে 112.75 ST plains আমি ST plains লকে যাবলৈ বিচাৰিম এটা ST plains ঠিক আছে ST plains scheduled tribes plains you see 117.50 my dear brothers and sisters ST hills or so তোমালোকে 103.25 jot tumalokor OBC MOBC here is at like 123.75 my dear brothers and sisters 123.75 কথাটা বুঝি আছেন 123.75 ডিফারেন্স জেনারেল 126 গৈছে জেনারেল 126 ইয়াতে 123 গৈছে OBC ঠিক আছে 123.75 গৈছে OBC 123.75 is OBC my dear brothers and sisters can you all guys see that yes or no yes কিমান খিনি ষ্টুডেন্টছৰ এনুকা লাগিছে ইমান হাই কাট অফ কেনেকে যাব পাৰে কিমান ষ্টুডেন্টছে এতিয়াও চিন্তা কৰি আছে ইমান হাই কাট অফ কেনেকে যাব পাৰে হাউ ইজ ইট পসিবল যে ইমান বেছি হাই কাট অফ এতিয়াও কিমান ছাত্ৰ ছাত্ৰী চিন্তিত আৰু জুনে জুনে সেশনটো শেয়াৰ কৰা নাই এবাৰ সেশনটো শেয়াৰ কৰি দিবা we are having the live analysis of the cut off of the ADRE 2.0 mega vacancy yes exclusively on the YouTube channel D Job Factory my dear too high বুলি ক'ব লাগিব ঠিক আছে too high प्रतिमे কৈছে ভিক্টৰ 155 ग्रेजुएट एंड इट्स पास ममाज आउट देयर क्या बात है कंपटीशन लेवल यहाँ पे दिखाई दे रहा है काफी बच्चों का यहाँ पे हम लोग देख सकते हैं वे कमिंग अप विद द डायरेक्ट एनालिसिस ऑफ द कट ऑफ ठीक है बैचलर डिग्री देखा पाले माथा नष्ट हो যাব बैचलर डिग्री যদি তোমালোকে চোৱা আনএক্সপেক্টেড কাট অফ अगेन बैचलर डिग्री আমি যাবলৈ চেষ্টা কৰিম কামিং টু দা बैचलर डिग्री माय डियर ब्रदर्स एंड सिस्टर्स बैचलर डिग्री যদি তোমালোকে গুৰুত্ব দিয়া ইয়াতে बैचलर डिग्री दिस इज द बैचलर डिग्री माय डियर ब्रदर्स एंड सिस्टर्स দেখা পাই আছা সবে बैचलर डिग्री कट ऑफ গৈছে তোমালোকৰ কিমান बैचलर डिग्री कट ऑफ তোমালোকে যদি চোৱা the बैचलर डिग्री कट ऑफ is like around 137.75
137.75, which is like unbelievable cutoff out there, which is an unbelievable cutoff. ঠিক আছে, bachelor degree 137.75, তাৰ মানে average ইয়াতকে বেছি পোৱাটোতো ভালে, but ইয়াতকে তলত, can you just explain, like can you just understand how the things are moving on? কিমানখিনি ছাত্ৰ ছাত্ৰী বুজিব পাৰিছে কাট অফৰ লেভেল চোৱা, কম্পিটিশ্যন লেভেল ইয়াতে চাব লাগিব ষ্টুডেণ্টছ বিলাকে যে 137.75 বেচেলাৰ ডিগ্ৰীত যদি তোমালোকে চোৱা উইথ কম্পিউটাৰ যদি তোমালোকে চোৱা 117 উইথ এণ্ড বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা 111 ঠিক আছে, and bachelor degree with stenography and computer 112.50. This is like unbelievable cutoff out there. ঠিক আছে, অসমৰ চাগে কোনো এটা পৰীক্ষাত আজিলৈকে যিমান পৰীক্ষা হৈছে কোনো এটা পৰীক্ষাত ইমান বেছি হাই কাট অফ we have never. Anurag says Victor 160.25. It's cleared mamas out there. Played it well. Congratulations Anurag, love you man. Wonderfully rolled, wonderfully played the game. क्या बात है. স্কাই ৰকেট কাট অফ ভিক্টৰ দা, যোৱাবাৰ নিগেটিভ নথকাকে ইমান কম আছিলে, এইবাৰ পুৰা চুনু বেবিজ আউট দেয়াৰ আপোনালোকৰ মতামত জনাব, কাট অফক লৈ কি ক'ব বিচাৰে, what you guys wanna say by looking at the cut off, what you guys wanna say, like looking at the cut off কি ক'ব বিচাৰা তোমালোকে, এইটো কাট অফ দেখা পাই তোমালোকে কি ক'ব বিচাৰা, ঠিক আছে, এইটো কাট অফ দেখা পোৱাৰ পিছত তোমালোকে কি ক'ব বিচাৰা, লাইক কামিং আপ উই আৰ কামিং আপ উইথ দ্য পেপাৰ 5 HSLC ড্ৰাইভাৰ পোষ্ট এটাৰ কাৰণে তোমালোকে পাব লাগিব 127, ড্ৰাইভাৰে যদি বনিব আছে তোমালোকে পাব লাগিব 127, ভাই প্ৰাইভেট মানুহৰ ড্ৰাইভাৰ বনি যা ভাই, প্ৰাইভেট চাকৰিত ড্ৰাইভাৰ কৰ, সিমানে দৰমহা পাবি অলপ এটলিষ্ট, খালি মানে গালি দুটামান শুনিব লাগিব, কিন্তু ড্ৰাইভাৰ বনিবলৈ অসমত লাগে 127.50, অসমত যদি তুমি ড্ৰাইভাৰ বনিবলৈ বিচাৰিছা তোমাক লাগিব 127.50 মাৰ্কছ, জাষ্ট এটা তুমি ড্ৰাইভাৰ যদি বনিব বিচাৰিছা অসমত, এণ্ড ইফ ইউ ৱান্ট টু বি জাষ্ট এ চিম্পল ড্ৰাইভাৰ, যদি তুমি চিম্পল ড্ৰাইভাৰ এটা হ'বলৈ বিচাৰিছা তুমি কুত্তা টাইপ পঢ়িব লাগিব, তুমি কুত্তা টাইপ পঢ়ি কিনে তুমি কি কৰিব লাগিব, ড্ৰাইভাৰ বনিব লাগিব, যদি তুমি চিম্পল ড্ৰাইভাৰ হ'বলৈ বিচাৰিছা চিম্পল ড্ৰাইভাৰ এটা পঢ়ি যাব লাগিব 127.50, wonderfully answered out there, क्या बात है. I feel so good. I feel so good. That's like so amazing mamas out there. অসমত ড্ৰাইভাৰ চাকৰি পাবৰ কাৰণে HSLC লেভেলত 127.50 মাৰ্কছ তুমি আনিব লাগিব, তেতিয়া বনিব পাৰিবা তুমি এটা গভৰ্ণমেণ্ট ড্ৰাইভাৰ. বঢ়িয়া, क्या बात है. কেলা ইমান পঢ়া শুনা কৰিলে ড্ৰাইভাৰ চাকৰি নকৰোঁ আৰু ভাল হয় নহয়, টু বি ভেৰি অনেষ্ট, ইমান পঢ়া শুনা কৰি 127 যদি মই পাবই পাৰোঁ মই ড্ৰাইভাৰ কামটো নকৰোঁ ব্ৰো, ঠিক আছে. এনিৱেইজ কথা নাই বাৰু, দেখি অকণমান হতভম্ব হৈছোঁ যদিও এনিথিং কেন হেপেন ইন আছাম, ৰাইট, কুছ ভি হৈ सकता है আছাম में, এনেকুৱা টাইপৰ চিটুৱেশ্যন, মানে এনিথিং কেন হেপেন ইন আছাম, ড্ৰাইভাৰ চাকৰি বিং লাইক 127.50, লাইক অ' মাই গড মামাজ আউট দেয়াৰ. একো নাই, আমাৰ ড্ৰাইভাৰবিলাকে ইংলিছতে কথা পাতিব, ইংলিছত নাপাতিলে এটলিষ্ট বহুত জ্ঞানী ড্ৰাইভাৰ হ'ব, প্লিজ সন্মান দিয়ে যাতে সকলোৱে, যোনে এইবাৰ ড্ৰাইভাৰ চাকৰি পায় আৰু যাৰ ড্ৰাইভাৰ হয় সেইখিনি মানুহক মই এটা কথা জনাবলৈ বিচাৰিছোঁ, প্লিজ তেওঁলোকক ভালকৈ ব্যৱহাৰ কৰিব, 127 পাই কিনে তেওঁলোকে ড্ৰাইভাৰ চাকৰি কৰিব, ঠিক আছে. ফাইনেলি কোৱালিফাইড গ্ৰেড 3 ভিক্টৰ দা, থেংক ইউ ছ' মাছ. মামাজ আউট দেয়াৰ এতিয়াও চাকৰি পোৱা নাই, শান্তি, ঠিক আছে, ইণ্টাৰভিউ বাকী আছে, স্কিল টেষ্ট বাকী আছে, আৰু 2টা খেলা বাকী আছে, গম পাইছ নাই, এইটো পিছত বুজি পাবি, হ'ব কথা নাই. এতিয়া আৰু কি ক'ম আৰু, দুখ লগা অৱস্থা. আমি গ্ৰেড 4ৰটো চাওঁ, গ্ৰেড 4খিনি চোৱা ভাল. গ্ৰেড 4, লেট আছ চি গ্ৰেড 4 কি কোৱা, গ্ৰেড 4টো চাওঁ, গ্ৰেড 4 গ্ৰেড 4ৰ কাৰণে কেনেকুৱা গৈছে, গ্ৰেড 4 অকণমান মানে গ্ৰেড 4 ঠিকে আৰু মামা আউট দেয়াৰ মানে. অ'কে, গ্ৰেড 4ৰ বহুত কেইটা আছিলে তোমালোক সকলোৱে জানা, ভিক্টৰ গ্ৰেড 4 চাব লাগে, গ্ৰেড 4খিনি আমি চাম এতিয়া, ঠিক আছে. গ্ৰেড 4ৰো এনেকুৱা নহয় যে খুব বেছি কম মাৰ্কছ তোমালোকে দেখা নোপোৱা, গ্ৰেড 4ত যদি তোমালোকে চোৱা, ইফ ইউ গাইজ চি দ্য গ্ৰেড 4 মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ, ইউ গাইজ কেন চি হোৱাট, দেখা পাই আছানে চবে, দেখা পাই আছা, ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ, সি কিজানি ক্লাছ 10তে ইমান মাৰ্কছ পোৱা নাছিল গোটেইকেইটা পেপাৰ মিলি কিনে, ঠিক আছে. আনৰিজাৰ্ভ কেটেগৰীত 91.50, unreserved category 91.50, my dear brothers and sisters, unreserved category 91.50. Then and there, if you guys see the 10 or equivalent class
ৱায়াৰমেনৰ 36.50 গৈছে, ইলেক্ট্ৰিচিয়ানৰ গৈছে তোমালোকৰ 44.25, ITI ফিটাৰৰ গৈছে 109.75, ITI ফিটাৰ, আৰু ৱেল্ডাৰৰ গৈছে 104.25, মেকানিষ্টৰ 90.50, মেকানিকৰ আছিলে 107, আৰু ক্লাছ 8 ৰিড আপ টু ক্লাছ 8 পাছ কৰি ল'ৰা এটাই পাব লাগিব আমাৰ ইয়াতে কিমান 99.75 মাৰ্কছ পাব লাগিব, 99.75 মাৰ্কছ আমাৰ ইয়াতে পাব লাগিব ল'ৰা এটাই যদি আমাৰ 8 পাছ কৰিছে আৰু সি চাকৰি বিচাৰিছে অসমত। কৰিব লগা কি আছে বন্ধু, কৰিব লগা কি আছে, কৰিব লগা ইয়াতে একোৱে নাই, কৰিব লগা ইয়াতে একোৱে নাই, বাছ এটাই কথা যে কি পঢ়িব লাগিব। যদি থাকিব বিচাৰিছা অসমত তেনেহ'লে তুমি মোটামুটি UPSC বা APSC লেভেলৰ পঢ়িয়ে তুমি পৰীক্ষা দিব পাৰিবা, যদিও বা তুমি 8 পাছ, তোমাক 8 পাছ বুলি ধৰা নহয়, কাৰণ আমি অসমীয়া নহয় দুখীয়া। এতিয়া মামাই কিজানি ভাবিছে যে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী কেতিয়াও হ'ব নোৱাৰে কম পঢ়া শুনা, ঠিক আছে, আমি অসমীয়া নহয় দুখীয়া, সেনেকুৱা ধৰণৰ কথা। এতিয়া মামাই চিন্তা কৰিছে যে যদি 2 লাখ চাকৰি দিব লাগে, কাট অফ এনেকুৱা দিব লাগিব যিটো কাট অফত মানে কোনো চাকৰি পাবই নোৱাৰে। কথাটো বুজি পাইছেনে নাই, যে আমাৰ যদি ক্লাছ 8 পাছো কৰিছে ল'ৰা, UPSC লেভেলৰ তাৰ নলেজ থাকিব লাগিব, ল'ৰাৰ থাকিব লাগিব UPSC লেভেল নলেজ। ড্ৰাইভাৰ হ'বৰ কাৰণে 127 মান পাব লাগিব। মা কসম মই কিয় ড্ৰাইভাৰ বনিম ছাৰ, हमको ड्राइवर बनना ही नहीं है, इतना अगर पढ़ना है, पढ़िब नालागे बुलिए ड्राइवर चाकरी करिम बुली भाबिसिलो। अगर साला पढ़ के इतना देना है तो काहे पढ़ेंगे इतना, হয় না, কথাটো বুজি পাইছেনে নাই। তো মামাৰ কথা মই নাজানো মামাই কি ভাবি আছে, যে আগন্তুক দিনত মামা কি কৰিম বুলি ভাবিছে সেইটো আমি বুজিব পৰা নাই আছে, ঠিক আছে, সেইটো আমি মামা বুজিব পৰা নাই। এইটো কাট অফ দেখা পাই তো মোৰতো भाई कुछ नहीं रहा ना, मतलब फट से जज्बात बदल गई, ईमान सब बदल गई, गम पाइছে নাই। কাট অফ দেখা পাই পাগল হৈ গৈছে মানে, হ্যাঁ কাট অফ দেখা পাই এনেকুৱা হৈছে মানে যে यस और नो माय डियर ब्रदर, कट ऑफ देखा इनका बोले ऐसा हो गया मैंने, अभी तक तो सब कुछ सही था, ये क्या है इनका टाइप चली আছে মানে, হয় নহয়। কিমানখিনি ছাত্ৰ ছাত্ৰীয়ে এইটো বস্তু ফিল কৰে, দিছ লাইক ভেৰি হিউজ, ভেৰি হাই কাট অফ, আনবিলিভেবল কাট অফ গৈছে, এইটো ভাবিব নোৱাৰা কাট অফ এটা। SC কেটেগৰী, SC বিলাকে ভাবে আমি বেছি পঢ়িব নালাগে। বাবু অসমত আছা তুমি, ইউ হেভ টু, এনিথিং কেন হেপেন ইন আসাম, আসাম মে কুছ ভি हो सकता है, তোমাৰ কেটেগৰী চেটেগৰী বুলি কথা নাই, পঢ়িবই লাগিব অসমত, ঠিক আছে। মাৰ্কশ্বিট ক'ত পাম ভিতৰতে, সেইটো মামাক সুধিব লাগিব আমি। মাৰ্কশ্বিট যাক যাক লাগে, মাৰ্কশ্বিট কাক কাক লাগে, হাউ মেনি অফ ইউ নিড মাৰ্কশ্বিটছ, মাৰ্কশ্বিট কাক কাক লাগে, মাৰ্কশ্বিট কাক কাক লাগে, হাউ মেনি অফ ইউ নিড দ্য মাৰ্কশ্বিট, মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ, হাউ মেনি অফ ইউ নিড দ্য মাৰ্কশ্বিট। চবতছে দুখ লগা এটা, দুখ লগা বুলি নকওঁ, ভাল লগা পৰিস্থিতি। আমি এতিয়া মামাই কালি ক'ব কাট অফ হাই গৈছে, কাট অফ হাই যোৱাটো কিনো বেয়া কথা, ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব, পঢ়ি শুনি চাকৰি পাব লাগিব, হয়নে নহয়। হা, এতিয়া কালি মামাই এইটো লাইভত কৈ দিব পাৰে পটকে যে কি কাট অফ হাই যোৱাটো একো ডাঙৰ কথা নহয়, কাট অফ হাই যাব পাৰে। কাট অফ হাই এইটো কাৰণে গৈছে কাৰণ আমি ভালতকৈ ভাল ল'ৰা ছোৱালীবোৰক চাকৰি দিবলৈ বিচাৰিছোঁ, হয়নে নহয়। এতিয়া ইয়াতে আপোনালোক সকলোকে মোৰ লাইভলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ লগত কিছুমান কথা মোৰ পাতিবলগীয়া আছে, সেই পাতিবলগীয়া কথাখিনি মই আপোনালোকৰ লগত পাতিম। এতিয়া যোৱাকালি ADRE ৰিজাল্ট দিলোঁ, আপোনালোক সকলোকে আমি যেনেকৈ কৈছিলোঁ যে আমি 7 তাৰিখে 12 বজাত আপোনালোক সকলোকে আমি যে ৰিজাল্টটো দিম, ঠিক তেনেধৰণে আমাৰ গোটেই টিমটোৱে মিলি আপোনালোকক ৰিজাল্টটো দিছে। সেই ৰিজাল্টৰ কাট অফ আপোনালোকক দিয়া হৈছে। ইয়াৰে আগতে আপোনালোক সকলোকে OMR চিটৰ বাবে আবেদন কৰিবলৈ কৈছিলোঁ, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে আমাক ইমানেই বিশ্বাস কৰে যে আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে OMR চিট আবেদন কৰা নাই, কাৰণ তেওঁলোকে জানে খুব এটা নিকা প্ৰক্ৰিয়া দি আমি এই চাকৰিৰ যিটো প্ৰক্ৰিয়া খুব নিকা আৰু খুব মানে সুন্দৰ ৰূপে আমি এইটো কৰিছোঁ। এতিয়া আৰু এটা কথা যে বহুতৰ এতিয়া আপত্তি হৈছে যে কি কাট অফ বহুত হাই গৈছে। কাট অফ হাই যোৱাটো একো বেয়া কথা নহয়, কাট অফ হাই যাবই পাৰে। আমি মানে বিচাৰিছোঁ অকল ভালতকৈ ভাল যিবোৰ আছে ল'ৰা ছোৱালী, সেই ভালতকৈ ভাল ল'ৰা ছোৱালীয়ে যাতে চিলেকশ্যন পায় আৰু তেওঁলোকে যাতে আগন্তুক দিনত অসম চৰকাৰৰ লগত যোগ হৈ
তেওঁলোকে যাতে আমাৰ অসম চৰকাৰৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাটো বুজি কিনে তেওঁলোকে যাতে কাম কৰে আৰু আগন্তুক দিনত এইবাৰ 2 লাখ আহা 26ত মোক জিকাই দিলে 4 লাখ চাকৰি দিম ঠিক আছে তো আপোনালোকে হেতু চিন্তা কৰিব অকনো নেলাগে আৰু বহুত ইম্পৰ্টেন্ট কথাটো এইটো যে মানে কবলৈ খোজা কথাটো এইটো যে কাট অফ যিমানে হাই নাযাওক কিয় চাকৰি এইবাৰ প্ৰক্ৰিয়াটো খুবেই নিকাভাৱে কৰিবলৈ চেষ্টা কৰা হৈছে আৰু আপোনালোক সকলোৱে আমাৰ লগত বা আমাৰ প্ৰশাসনেও আমাৰ লগত থাকি খুব সুন্দৰভাৱে এই প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈছে মই যোনে যোনে চাকৰি পালে তেওঁলোকক মই কংগ্ৰেচুলেশ্যন জনাইছো আৰু অভিনন্দন জ্ঞাপন কৰিছো অ'কে আৰু যোনে যোনে নাপালে নোপোৱাখিনিক মই এইটোৱে ক'ব বিচাৰিছো বোলে বাপুহঁত চিন্তা নকৰিবা 26ত আকৌ আহি আছো মই আহাৰ পিছত তোমালোক সকলোকে এবাৰ 2ৰ জেগাত 4 লাখ চাকৰি উলিয়াই দিম খালি অলপ ভালকৈ পঢ়িব লাগিবা ঠিক আছে আজিৰ এই লাইভটো ইমানতে অন্ত কৰিছো আৰু বাকি তোমালোক ওকে নিয়ৰ প্ৰিন্স লাইভ জয়েন কৰাৰ বাবে ধন্যবাদ বিশাল লাইভটো জয়েন কৰাৰ বাবে অশেষ ধন্যবাদ সত্যজিৎ লাইভটো জয়েন কৰাৰ বাবে অশেষ ধন্যবাদ কুমাৰকো ধন্যবাদ জ্ঞাপন কৰিছো বা তাৰে লগতে আৰু যোনে যোনে আমাৰ এই লাইভটো চাইছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো ঠিক আছে আজিৰ লাইভটো ইমানতে অন্ত পেলালো বাকি এতিয়া পৰৱৰ্তী অনুষ্ঠানলৈকে যাবলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ জয় আই অসম So anyways, so coming back to like out of that mama feeling out there, my dear brothers and sisters, Victor, it was like solid out there. I think so. That was indeed. Grade 3, Grade 4 cut off for Grade 3, Grade 4 cut off. তোমালোক সকলোৱে দেখা পাই আছা ধ্বংস কাট অফ গৈছে ধ্বংস কাট অফ দেখিবলৈ পাই আছা তোমালোক সকলোৱে ইয়াতে ছাত্ৰ ছাত্ৰীক আমি ডাইৰেক্টলি দেখাবলৈ চেষ্টা কৰিছো Grade 3, Grade 4 কাট অফ যদি তোমালোকে চোৱা ধ্বংস কাট অফ দেখা পাইছা তোমালোকে ধ্বংস এইটো ধ্বংস বুলি নকয় এইটো মানে একদম ৰাৱণ কাট অফ বুলি ক'ব পৰা হৈছে ঠিক আছে এইটো ইম্পৰ্টেণ্ট কথাটো হৈছে যে কি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীক এটা নেক্সট লেভেললৈ লৈ যাবলৈ চেষ্টা কৰিছে আৰু এইটো খুব এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব আমাৰ মামাই বিচাৰিছে যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে Grade 3, Grade 4 নহয় UPSC লেভেলৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰক ঠিক আছে যিমানখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে UPSCৰ কাৰণে পঢ়া শুনা কৰক এইবোৰ Grade 3, Grade 4ৰ কাৰণে যদি কাট অফ 127লৈকে গৈ পাইছে আপোনালোকে UPSCৰ কাৰণে প্ৰিপেয়াৰ কৰক কাৰণ UPSCৰ দৰে এক্সামৰ প্ৰিপাৰেশ্যন ইয়াতে আমি দেখিবলৈ পোৱা গৈছে ইয়েছ সৰ তোমালোকে Grade 3, Grade 4 বুলি কেতিয়াও নাভাবিবা কাৰণ সেই পৰীক্ষাটো হৈ আছে অসমত তোমালোকে যেতিয়া দেখিবলৈ পাবা এটা পৰীক্ষা অসমত যদি এটা পৰীক্ষা হৈছে সেই পৰীক্ষাটো কেতিয়াও তোমালোকে নাভাবিবা যে ইটস হ্যাপেনিং এজ আ Grade 3 or Grade 4 এক্সামিনেশ্যন ভাবি ল'বা যে সেইটো এটা UPSC লেভেলৰ এক্সাম হ'বলৈ গৈ আছে কাৰণ আমাৰ ইয়াতে অকল এটাই শব্দ জানে 4টা লেটাৰ UPSC হঠাতে কৈ দিব পাৰে যে নেক্সট পৰীক্ষাটো UPSCৰ দৰে পাতি দিম ঠিক আছে প্ৰিপাৰেশ্যন তেনেকুৱা হ'ব লাগিব লাগা হ'লে তুমি কি ড্ৰাইভাৰৰ যাতে তুমি ড্ৰাইভাৰৰ পৰীক্ষাই কিয় নিদিয়া কিয় কিন্তু তোমাৰ প্ৰিপাৰেশ্যন লেভেলটো এটা UPSC লেভেলত তোমাৰ ডেপথটো থাকিব লাগিব ঠিক আছে কথাটো বুজি পাইছা মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড সিষ্টাৰ্ছ এভৰিৱান তুমি DCA হোৱা বা তুমি ড্ৰাইভাৰে হোৱা তোমাৰ লেভেল অফ নলেজটো ইমানেই হ'ব লাগিব ঠিক আছে তুমি DCA হোৱা বা তুমি এটা ড্ৰাইভাৰে হোৱা তোমাৰ লেভেল অফ নলেজ সেইটো থাকিব লাগিব যে তুমি প্ৰপাৰলি তুমি গোটেইখিনি কাম কৰিব পাৰা ঠিক আছে কেতিয়াবা তোমাৰ DC ছাৰ যদি এবসেন্ট থাকে ড্ৰাইভাৰক তুমি তাতে যাই কিনে সেই চকীখনত বহি কামটো কৰি দিব পাৰিব লাগিব কথাটো বুজা দ্যাট ইজ দ্য এক্সপেক্টেশ্যন সেইখিনি এক্সপেক্টেশ্যন আমাৰ থাকে ইয়েছ সেইখিনি এক্সপেক্টেশ্যন আমাৰ সকলোৰে থাকিব কাট অফ গৈছে ইয়াতে अनबिलीवेबल कट ऑफ गई से कट ऑफ तो तुम्हारा खोकलवे साइल होगा एंड तब तक के लिए इजाजत दीजिएगा आपके प्यारे एजुकेटर विक्टर सर को साइनिंग ऑफ फ्रॉम द जॉब फैक्ट्री योर सूरज एजुकेटर विक्टर दास जय हिंद जय होम लेट्स रोल लेट्स क्रैक इन मामा यू पीपल अमेजिंग थैंक यू